Hi everyone, পৰিচিত ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি বতৰটো বহুত ধুনীয়া কৰিছে কাৰণ যোৱাকালি বতাহ বৰষুণ দিছিল, সেইবাবে বতৰটো আজি ৰ'দ দিছে যদিও গৰমটো কম। এয়া কি ধুনীয়া হৈছে চাওক। মই ভালকৈ দেখাই আছোঁ বেক কেমেৰাৰে। এয়া চাওক, আজি বতৰটো ৰ'দ দিছে যদিও আজি গৰমটো কম আছে অলপ, যিহেতু যোৱাকালি বৰষুণ গৈছে ৰাতি, বতাহ বৰষুণ, সেইবাবে আজি বতৰটো যদিও ৰ'দ দিছে অকণমান গৰমটো কম আজি। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া খাব লৈছোঁ এয়া মেগী। আজি ভাবিছোঁ মেগীকে খাওঁ, মেগী খাব ইচ্ছা গৈ আছিল। এতিয়া মেগী খাওঁ। আৰু আমাৰ পিহুই খাই আছে কৰ্ণফ্লেক্স, তাইক দেখাই আছোঁ। এয়া আমাৰ পিহুৰ কৰ্ণফ্লেক্স, আজি তাইক কৰ্ণফ্লেক্স দিছোঁ। আমাৰ পিহুক সদায় বেলেগ বেলেগ বস্তু লাগে, তাই এটা বস্তু 2-3 দিন একেলগে নাখায়, সেইকাৰণে আজি তাইক কৰ্ণফ্লেক্স দিছোঁ। তাকো তাই অলপমান খাই নোখোৱা হৈছে আজি। এতিয়া ময়ো খাই লওঁ মেগীটো, তাৰপিছত লগ পাই আছোঁ। এয়া মেগী খাই আছোঁ এতিয়া। আমাৰ পিহুৱে তাই কৰ্ণফ্লেক্স নাখালে, 2 চামুচ খাই তাই নাখালে, আৰু এতিয়া তাই মেগীত চকু দি আছে। মই তাক দিব নোৱাৰোঁ, আৰু এইখিনি মই আজি ভাজি খাইছোঁ, আৰু এতিয়া জ্বলাও দিয়া গৈছে, সেইবাবে তাইক দিব নোৱাৰোঁ, আৰু তাই খাব পৰা হোৱাও নাই এইবিলাক। আচ্ছা ঠিক আছে, समझ गया। কিন্তু তাই তাতে চকু যাই আছে। কালিৰ পৰাই মেগী খাব ইচ্ছা যাই আছিল, কিন্তু অনাৰ পিছত ভাবিলোঁ কি আজি মেগীটো ভাজি খাওঁ। তো ভাজি এতিয়া আধা খোৱা হ'ল, কিন্তু তাৰপিছত আৰু এতিয়া আৰু ভাজাখিনি খাব ইচ্ছা নোযোৱা হৈছে, বইল কৰি খাব ইচ্ছা গৈছে। কাৰ লগত বাৰু এনেকুৱা হয় ক'বচোন। কিবা এটা বস্তু খাব ইচ্ছা যাই থাকে, যেতিয়া আনি এটা বেলেগ প্ৰচেছত বনাই খাওঁ, আৰু অলপমান খোৱাৰ পিছতে সেই প্ৰচেছটো ভাল নালাগা হয় আৰু বেলেগকৈ খুৱাব ইচ্ছা যায়। মোৰ লগত প্ৰায়ে এনেকুৱা হয়। এয়া আনিছোঁ, ভাজি খালোঁ, কিন্তু এতিয়া খাব ইচ্ছা নোযোৱা হৈছে, কিন্তু এতিয়া পেলাই দিবতো নোৱাৰোঁ। আৰু এতিয়া গধূলিয়ে হ'ল, আৰু আজি আহিছোঁ আমি বজাৰলৈ। ঘৰত কিবা কিবি বস্তু নিব লগাও আছে, চব্জি পাতিও শেষ হৈছে, সেইবাবে বজাৰখিনি একেলগে কৰি লৈ যাওঁ। আৰু কিবা এটা খাব ইচ্ছা যাই আছিল আজি, তো সেইবাবে আহিলোঁ বজাৰ কৰিব। এতিয়া বজাৰখিনি কৰি লওঁ। আৰু এই ৰাস্তাটো হৈছে এইমছলৈ যোৱা ৰাস্তা। এইফালেদি আপোনালোকে চিধা গ'লে এইমছ পাব। আগতে বজাৰখন ইয়াতে বহিছিল, কিন্তু যিহেতু 14 এপ্ৰিল তাৰিখে এইমছখন মুকলি কৰিলে, সেইবাবে বজাৰখন আৰু ইয়াতে নবহে, এইফালে ছাইডৰ ফালে বহিছে। তো এতিয়া বজাৰলৈ যাই আছোঁ, তাৰপিছত বস্তু কেইটামান কিনি কিবা এটা খাই ঘৰলৈ যাম, যিহেতু বিহুক থৈ আহিছোঁ। এতিয়া বজাৰ আহি পালোঁ। এয়া দেখিছে কিমান সকলো বস্তু পায় এই বজাৰত, আৰু দামটো অকণমান কম ইয়াতে, এনেই দোকানতকৈ সকলোখিনি পায়। এতিয়া বলক বজাৰৰ ভিতৰলৈ যাওঁ। ইয়াৰ পৰা নেমু টেঙা আৰু ভেন্দি লৈ লওঁ, কাৰণ এনেতো কিনিলে নেমু টেঙা 10 টকাত ধৰক 4টামান দিয়ে, ইয়াতে 6টা পাম, আৰু ইয়াৰে ভেন্দিৰো দাম কম ইয়াতে বজাৰত। এনেটোতো আপোনালোকে কিনিলে দাম বেছি হ'ব। আৰু পিঁয়াজ, ইয়াতে পিঁয়াজৰ দামো কম, পিঁয়াজ আলু গোটেইখিনিৰ দাম কম, দোকানতকৈ কম পাব, সেইবাবে বজাৰৰ পৰা নিলে সেই এটা সুবিধা হয়। আৰু বজাৰ কৰি মেলি হৈ গ'ল। এতিয়া ভাবিছোঁ কিবা এটা খাই যাওঁ, যিহেতু খাব ইচ্ছা যাই আছিল, সেইবাবে কিবা এটা খাই যাওঁ। সেইবাবে এইখন দোকানতে আহিছোঁ। ইয়াতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ, চিকেন ফ্ৰাইড ৰাইচ। তো ফ্ৰাইড ৰাইচটো আহক, আহি কিনে খাই লৈ ঘৰলৈ যাম। এতিয়া ৰখি আছোঁ অৰ্ডাৰ দি পেলাই, যিহেতু বনাওঁতে অকণমান টাইম লাগিবই, তো সেইবাবে বহি আছোঁ। এতিয়া আহক। আৰু এয়া আমাৰ অৰ্ডাৰ আহি গ'ল, ফ্ৰাইড ৰাইচ। ফুল অৰ্ডাৰ দিছিলোঁ, কিন্তু ফুল এটাই খাব নোৱাৰোঁ, কাৰণ যিহেতু পেট বেয়া কৰি দিব, তাতে আৰু মোৰ পাথৰ আছে পেটত, তো ফুল গোটেই খাব নোৱাৰোঁ, সেইবাবে দুয়োটাই আধা ভগাই লৈছোঁ। এতিয়া খাই লওঁ।
ফ্ৰাইড ৰাইচখিনি বহুত টেষ্টি হৈছে, কিন্তু বহুত গৰমেও হৈছে, সেইবাবে পুৰি দিছে মুখ। এতিয়া গোটেইখিনি খাই লওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু কোনোবা যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাইছোঁ নেক্সট ভিডিঅ'ত।